নমস্কাৰ বন্ধুসকল, এটি ভাল খবৰ লৈ আহিছোঁ যে এতিয়া অসম গভৰ্ণমেণ্টে আৰম্ভ কৰিবলৈ গৈ আছে নতুনকৈ টেট স্পেচিয়েল টেট। আৰু এই স্পেচিয়েল টেট অকল 6 শিডিউল এৰিয়াবিলাকত ষ্টাৰ্ট হ'ব। BTAD এৰিয়াত 4খন ডিষ্ট্ৰিক্ট, কোকৰাঝাৰ, চিৰাং, ওদালগুৰি আৰু বাক্সা, আৰু লগতে ডিমা হাছাও, কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং 7খন ডিষ্ট্ৰিক্টত তেখেতসকলে টেট পাতিবলৈ গৈ আছে। আৰু BTAD এৰিয়াত বহুতো পষ্ট খালী হৈ আছে, বহুত আগৰ পৰাই পষ্ট খালী হৈ আছে, কিন্তু তেখেতসকলে ইয়াত কোনো টিচাৰ্ছ বহুত দিন ধৰি নিযুক্তি দিয়া নাই। বহুতে ইয়াত আগতে এছাম টেটত বহুতে উত্তীৰ্ণ হৈছে, কিন্তু তেখেতসকলকো ইয়াত নিযুক্তি দিয়া নাই। গতিকে এইটোৱে এটা সুবৰ্ণ সুযোগ, যিসকলে ইয়াত পাছ কৰিব খুব সোনকালে ইয়াত নিযুক্তি দিয়া হ'ব। আৰু এটা কথা কৈ দিওঁ, যিহেতু ইয়াত 7খন ডিষ্ট্ৰিক্টৰ কাৰণে পাতিব, গতিকে এটা আপোনালোকৰ কাৰণে বহুত ভাল অপৰচুনিটি যে ইয়াত পাছ হোৱাৰ পিছতে হয়তো আপোনালোকে এই চাকৰিটো, টিচাৰ চাকৰিটো আপুনি পাই যাব পাৰে। আৰু যিসকলে যি স্পেচিয়েল এডুকেশ্যন কৰিছে, স্পেচিয়েল এডুকেশ্যন কোৰ্চ কৰিছে টিচাৰৰ কাৰণে, হওক BLED হওক বা BED হওক বা স্পেচিয়েল এডুকেশ্যন যদি কিবা কৰিছে, তেতিয়াহ'লে তেখেতসকলে এপ্লাই কৰিব পাৰিব। আৰু কি কি ক্ৰাইটেৰিয়া আছে গোটেইখিনি মই আপোনালোকক জনাম। চাই থাকিব GD Talks। আৰু এটা ভাল সুবৰ্ণ সুযোগ, আপোনালোকে ইয়াত এপ্লাই কৰিব। এই নটিফিকেশ্যনখন চাব আপোনালোকে 6 শিডিউল টেটৰ। তো ইয়াত 6 শিডিউল টেটত উল্লেখ কৰিছে যে এলিজিবিলিটি ডিষ্ট্ৰিক্টখিনি মই আপোনালোকক ক'লোৱেই। তাৰপিছত ডেট অফ এক্সাম হৈছে 30 এপ্ৰিল 2023, আৰু ডুৰেশ্যন অফ এক্সাম হ'ব 2.5 ঘণ্টাৰ কাৰণে, আৰু এডিশ্যনেল 20 মিনিটছ দিয়া হ'ব, যিবিলাকে ভিজুৱেলি হেণ্ডিকেপ হয় তেখেতসকলক দিয়া হ'ব। আৰু এই এক্সামত পেপাৰ থাকিব 2খন। পেপাৰ 1ত থাকিব LP কাৰণে, আৰু পেপাৰ 2 থাকিব UPৰ কাৰণে, মানে আপাৰ প্ৰাইমেৰী কাৰণে। আৰু সকলোখিনি MCQs হ'ব, মাল্টিপল চইচ কুৱেশ্যনছ, আৰু নাম্বাৰ অফ কুৱেশ্যন থাকিব 150 কুৱেশ্যন, আৰু সকলোতে 1 মাৰ্ককৈ থাকিব, নিগেটিভ মাৰ্কিং নাথাকে। আৰু মিডিয়াম অফ এক্সাম হ'ব এছামিজ, বেংগলী, বড়ো, হিন্দী আৰু ইংলিছ। আৰু যিখন টেট চাৰ্টিফিকেট আছে, সেইখন চাৰ্টিফিকেট লাইফ টাইম হ'ব। আৰু কোৱালিফাইং মাৰ্কছ হ'ব 60% মাৰ্কছ জেনেৰেলৰ কাৰণে, যাক নেকি 90 মাৰ্কছ বুলি ধৰা হ'ব। আৰু 150ৰ পৰা 83 হ'লে, যাক নেকি 55% বুলি ধৰা হ'ব। SC, ST, P প্লেন, OBC, MOBC, PWDৰ কাৰণে মানে 83 পালে আপোনালোকে পাছ হ'ব। আৰু মোড অফ এপ্লিকেশ্যনটো অনলাইন হ'ব। আৰু কোনসকলে ইয়াত এপ্লাই কৰিব পাৰিব, গোটেই কথাখিনি মই আপোনালোকক কৈ আছোঁ। LPৰ কথা যদি ক'ব যাওঁ, এডুকেশ্যন কোৱালিফিকেশ্যনটো, তেতিয়াহ'লে 50% মাৰ্কছ যদি তেখেতৰ হাই ছেকেণ্ডেৰী 50% মাৰ্কছ, আৰু 2 ইয়াৰ্ছ ডিপ্ল'মা ইন বা DLED যদি তেখেতে কৰিছে, তেখেতসকলে এপ্লাই কৰিব পাৰিব। তাৰপিছতে নাইবা তেখেতসকলে হাই ছেকেণ্ডেৰীত যদি 50% মাৰ্ক পাইছে, আৰু যদি 4 ইয়াৰ্ছ বেচেলৰ অফ এলিমেণ্টাৰী এডুকেশ্যন মানে BLED যদি কৰিছে, তেখেতে এপ্লাই কৰিব পাৰিব। তাৰপিছতে নাইবা হায়াৰ ছেকেণ্ডাৰী 50% মাৰ্কছ আৰু ডিপ্ল'মা ইন স্পেচিয়েল এডুকেশ্যন যদি কৰিছে, তেখেতে এপ্লাই কৰিব পাৰিব। আৰু নাইবা তেখেতে যদি স্নাতক হয় আৰু 2 বছৰ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন যদি কৰিছে, তেখেতে এপ্লাই কৰিব পাৰিব। নাইবা তেখেতে স্নাতকত যদি 50% মাৰ্কছ যদি আছে আৰু BED যদি আছে, তেখেতে এপ্লাই কৰিব পাৰিব। আৰু এই B নম্বৰটো চাব আপোনালোকে, ইয়াত উল্লেখ কৰিছে যে এজন কেণ্ডিডেট যোনে নেকি টিচাৰ এডুকেশ্যন কোৰ্চ কৰি আছে, যেনেকৈ হওক DLED, BLED বা BED যদি কৰিছে, যাৰ ফাইনেল ইয়াৰৰ এডমিট কাৰ্ডখন আছে, তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব। বিত সেই কথাটো উল্লেখ কৰিছে। আৰু UP টেটৰ যি এডুকেশ্যন কোৱালিফিকেশ্যন, সেই কথাটো যদি ক'ব যাওঁ, স্নাতক আৰু 2 বছৰ যদি তেখেতৰ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন থাকে, তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। নাইবা তেখেত গ্ৰেজুৱেশ্যনত যদি 50% মাৰ্কছ বা পষ্ট গ্ৰেজুৱেশ্যন যদি তেখেতৰ আছে, আৰু যদি BED যদি আছে, তেখেতে এপ্লাই কৰিব পাৰিব। নাইবা তেখেতে যদি হাই ছেকেণ্ডাৰী 50% মাৰ্কছ আৰু 4 ইয়াৰ্ছ এলিমেণ্টাৰী এডুকেশ্যন যদি কোৰ্চ কৰিছে, BLED যদি আছে, তেখেতে এপ্লাই কৰিব পাৰিব। নাইবা হাই ছেকেণ্ডাৰীত তেখেতৰ 50% মাৰ্কছ আৰু 4 ইয়াৰ্ছ BA, BSc আৰু BED যদি আছে, তেখেতে ইয়াত এপ্লাই কৰিব পাৰিব। নাইবা গ্ৰেজুৱেশ্যনত 50% মাৰ্কছ আৰু 1 ইয়াৰ BED স্পেচিয়েল এডুকেশ্যন যদি আছে, তেখেতে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু লগতে তেখেতে এই B নম্বৰটো আপোনালোকে চাব, এই একে উল্লেখ কৰিছে, এজন কেণ্ডিডেট যোনে টিচাৰ্ছ এডুকেশ্যন কোৰ্চ কৰি আছে, যেনে DLED, BLED আৰু BED, আৰু যাৰ ফাইনেল ইয়াৰৰ যিখন এডমিট কাৰ্ড আছে, তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব। মানে ফাইনেল ইয়াৰ ষ্টুডেণ্টে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত ৰিলেক্সেশ্যনৰ কথাটো উল্লেখ কৰিছে যে 5% মাৰ্কছ তেখেতসকলে ৰিলেক্সেশ্যন দিব হাই ছেকেণ্ডাৰী আৰু গ্ৰেজুৱেশ্যনত, মানে LP আৰু UP দুটাতে। SC, ST, OBC, MOBC আৰু PWD তেখেতসকলে 5% ৰিলেক্সেশ্যন পাব। কিন্তু ফিজিকেলি হেণ্ডিকেপ যদি হয়, তেখেতে
কি হ'ব 40% হ'লেও তেখেতে এপ্লাই কৰিব ইয়াত এপ্লাই কৰিব পাৰিব আৰু ফিচেছ যদি ক'ব যাওঁ যে দুখন পেপাৰতো জেনেৰেলৰ কাৰণে 450 rupees SC STৰ কাৰণে 350 এখন পেপাৰত মানে 350 কৰি আৰু OBC কাৰণে 350 each মানে দুখন পেপাৰতো 350 কৰি যাব PWD মানে ফিজিক্যালি হ্যান্ডিক্যাপ 200 rupees আৰু ডেট অফ ষ্টাৰ্টিং হ'ব 5 March 2023 লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন হ'ব 25 March 2023 আৰু ইছ্যু অফ এডমিট কাৰ্ড 15 April 2023 হ'ব আৰু ডেট অফ স্পেচিয়েল টেট এক্সাম হ'ব 30 March 2023 গতিকে সকলোৱে সোনকালে এপ্লাই কৰিব আৰু এতিয়া আপোনালোকৰ পঢ়িবৰ টাইম হ'ল মানে এপ্লাই কৰাৰ আগতে আপোনালোকে পঢ়িব তেতিয়াহে আপোনালোকে এই পৰীক্ষাটোত পাছ কৰিব পাৰিব আৰু এটা কথা মই আপোনালোকক কওঁ যে যেহেতু এই যিটো এক্সাম এই এক্সামটো খুব সোনকালে হ'ব 30 April 2023 হ'ব গতিকে বেছি দিন নাই এক্সাম হ'বৰ কাৰণে অকল মাৰ্চ মাহটো আছে মাৰ্চ মাহ এতিয়া পৰিলে গতিকে আপোনালোকে গোটেইখিনি কোৰ্স আপোনালোকে হয়তো কমপ্লিট কৰিব নোৱাৰিব পাৰে লাগা হলে টিউচন লওক লাগা হলে আজিৰ পৰা পঢ়া ষ্টাৰ্ট কৰক তেতিয়াহে আপুনি এই এক্সামটো মানে পাছ কৰিব পাৰিব আৰু এই এক্সামটোত যদি ভালদৰে নপঢ়ে তেতিয়াহ'লে পাছ নকৰে কাৰণ তেখেতসকলে কুৱেশ্যনবিলাক খুব ভিতৰৰ পৰা তেখেতসকলে কুৱেশ্যন কাটে গতিকে বেষ্ট অফ লাক থাকিল আৰু আজিৰ পৰা পঢ়া শুনা ষ্টাৰ্ট কৰক